নিৰ্বাচন আহে আৰু যায়, ঠিক বাৰিষাৰ বানপানীৰ দৰেই। এইবাৰ পঞ্চায়ত নিৰ্বাচন আহিল। বহুতো খেলি মেলিৰ মাজেদিয়ে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ল। দিল্লী আৰু দিছপুৰত থকা শাসনাধীষ্ঠ দলেই সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হৈছে। ভোটদানৰ অৰ্থই হ'ল জনসাধাৰণৰ ৰায়দান। নিৰ্বাচনত অৱতীৰ্ণ হোৱা সৰহ সংখ্যক প্ৰাৰ্থীয়ে যিকোনো এটা ৰাজনৈতিক দলৰ, নিৰ্দলীয় প্ৰাৰ্থী নিচেই নগণ্য। এতিয়া আচল কথাটো হ'ল পঞ্চায়তৰ উন্নয়ন অৰ্থাৎ গাঁওসমূহৰ উন্নতি কেনেদৰে হ'ব। অসমৰ 90% গাঁৱৰেই ৰাস্তা ঘাট, বিজুলী বাতি আদিৰ উন্নতিৰ ক্ষেত্ৰত সততে বঞ্চিত। পৰিসংখ্যাটো মোৰ নিজৰ। মিডিয়াৰ নিউজ চালে প্ৰায়ে ৰাস্তা পদূলি আৰু বিদ্যুতৰ বিষয়তে ঠাই পায়। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গাঁৱত শৌচালয় নথকা প্ৰতি ঘৰ মানুহৰ বাবে একোটাকৈ শৌচালয় আৰু ইন্দিৰা আৱাস যোজনাৰ জৰিয়তে ঘৰ দিয়াৰ কথা কৈছে। কিন্তু এতিয়া তেখেতৰ ঘোষণা মতে কিমানজন প্ৰকৃত হকদাৰে তেখেতৰ আঁচনিৰ শৌচালয় আৰু ঘৰ পায়, সেয়া লক্ষণীয় বিষয় হ'ব। নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াত শাসনাধীষ্ঠ দলৰ প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ভাষণৰ প্ৰসংগত কোৱা শুনিছিলো যে দিল্লী আৰু দিছপুৰত আমাৰ চৰকাৰ, এতিয়া পঞ্চায়তখনো আমাক দিয়ক, আপোনালোকক আমি সৰ্বাংগীন উন্নয়ন দিম। এইখিনিতে মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে যিবিলাক পঞ্চায়তৰ শাসনৰ বাগজৰীডাল বিৰোধী দলৰ হাতলৈ গৈছে, সেইবিলাক পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ সৰ্বাংগীন উন্নতি নহ'ব নেকি? যদি সেই পঞ্চায়তসমূহলৈ চৰকাৰী আবণ্টিত পুঁজি কম হয়, তেনেহ'লে সেয়া কেনেকুৱা গণতন্ত্ৰ? এয়া চৰকাৰ আৰু বিৰোধীৰ মাজত এক বৃহৎ প্ৰত্যাহ্বান। মই চৰকাৰ আৰু বিৰোধী দুয়োপক্ষকে আহ্বান জনাইছো যে তেখেতসকলে সমাজৰ সেৱাৰ দৰে এক মহান কামৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ সংকল্পবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, জয়লাভ কৰিছে। এতিয়া তেখেতলোকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে পিছপৰি থকা নিজৰ ঠাইখনক, গাঁওখনক উন্নতিৰ জখলাত আগবঢ়াই নিবলৈ। ৰাজনৈতিক অৰিয়া-অৰিৰ মাজত যাতে সেই নিৰপেক্ষ, নিৰপৰাধী জনসাধাৰণে উন্নতিৰ পৰা বিমুখ হ'ব লাগে, এয়া যাতে কোনো কালেই নহওক। প্ৰতিটো ৰাজনৈতিক দলেই নিজেই ভাবিব লাগিব যে, বা বিজয়ী প্ৰাৰ্থীজনে ভাবিব লাগিব যে পিছৰ বাৰ নিৰ্বাচনৰ কাৰণে তেখেতলোকৰ পাৰ্টীৰ প্ৰাৰ্থীজন যাতে সুকলমে নিৰ্বাচনী বৈতৰণি পাৰ হয়, তাৰ বাবে তেখেতলোকে গুৰি ধৰি সমাজৰ, গাঁৱৰ উন্নয়ন সাধন কৰিব লাগিব। ইয়াকে যদি নকৰে, তেনেহ'লে প্ৰতিটো নিৰ্বাচনতে প্ৰত্যেকটো ৰাজনৈতিক দলে উজুতি খাব লাগিব আৰু জনসাধাৰণৰ ৰায় দানৰ ক্ষেত্ৰত পিছুৱাই যাবলৈ আগবাঢ়ি যোৱাহে হ'ব। ইয়াৰ মাজতে আৰু এটা কথা আহিল, ভোটদানৰ দিনা ভোটাৰ লিষ্টত বহুতো ভোটাৰৰ নাম নাহিল, কোনোবাজনৰ আকৌ মৃত্যুৰ তালিকাতহে নাম আহিল। হাতত ভোটাৰ ID লৈ সুসৰীয়া ভোট কেন্দ্ৰত উপস্থিত হৈ নিজকে মৃত্যু হোৱা বুলি যেতিয়া ভোটাৰ লিষ্ট তালিকাত নামটো দেখিলে, তেনেহ'লে তেখেতৰ মনত বাৰু কেনেধৰণৰ প্ৰশ্নৰ উদয় হয় বা তেওঁৰ মানসিকতা কেনেধৰণৰ হ'ব? নিজকে মৃত্যু বুলি জানি ভোটদান কৰিব নোপোৱা জীৱিত ব্যক্তিজনে যদিহে জীৱন বীমা অৰ্থাৎ LICৰ কাৰ্যালয়ত তেখেতৰ নিজৰ জীৱন বীমাৰ টকা বিচাৰি যায়, তেনেহ'লে সেই টকা বাৰু কাৰ্যালয়ৰ পৰা বা চৰকাৰৰ ফালৰ পৰা দিবনে? যদিহে নিদিয়ে আৰু সেইটো দিয়া সম্ভৱো নহয়, তেনেহ'লে সেই ব্যক্তিজনক প্ৰিজাইডিং অফিচাৰজনে ভোটদানৰ পৰা বঞ্চিত কৰাটো যুক্তিসংগত নে? যদি যুক্তিসংগত, তেনেহ'লে জীৱন বীমাৰ টকা পোৱাটো সেই ব্যক্তিজনৰ এটা যুক্তিসংগত যুক্তি হ'ব পাৰে। এয়া সকলোৱে বিচাৰ কৰক। আপোনালোকে বাৰু মোৰ যুক্তিৰ লগত একমত হ'ব পাৰিছেনে? যদিহে পাৰিছে, তেনেহ'লে ৰাজনৈতিক যুক্তিৰ প্ৰেক্ষাপটত আলোচনা কৰিবৰ বাবে মোক সাহস দি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু মোক এনেধৰণৰ পজিটিভ আলোচনাৰ বাবে সাহস দিয়ক। নমস্কাৰ।